নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই মনিষাই যিহেতু আমৰ বতৰ আমেৰে এসাঁজ নোখোৱাকৈ কেনেকৈ থাকোঁ সেইবাবে মই আজি আমেৰে বনাইছোঁ আমৰ লগত মাছৰ জোল। আহকচোন তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। নতুনকৈ চোৱাসকলে ছাপোৰ্ট কৰিব দেই। এয়া আম 3টা লৈছোঁ, আলু 3টা লৈছোঁ। এইকেইটা ভালকৈ গুচাই লওঁ। এতিয়া মই গুচাই লৈ ধুই ল'ম গোটাই গোটাই। আমকেইটা মই ধুই আনিছিলোঁৱেই। আম আৰু আলুখিনি ধুনীয়াকৈ ধুই লৈ এতিয়া মই কাটি ল'ম সৰু সৰুকৈ। আম 3টা নিদিওঁ, বৰ টেঙা হ'ব, এটাই দিম। এনেকৈ কাটি ল'লোঁ। আৰু এতিয়া মই পানী অকণ গৰম কৰি লৈ ইয়াতে মই আলু দি দিছোঁ। আৰু ইয়াত জলকীয়া 3টাও দিলোঁ। এইখিনি অকণ সিজিবলৈ দিম। অলপ সিজোতে এতিয়া মই ইয়াতে খুন্দি থোৱা কেঁচা হালধি অকণমান দিছোঁ আৰু নহৰু অকণমান দিছোঁ খুন্দি থোৱা। আৰু এই আলুখিনি অকণমান সিজিলত এতিয়া আম কেইটুকুৰা দি দিছোঁ ইয়াতে। হৈ গ'ল, এইখিনি এতিয়া আঁতৰাই থওঁ। ইয়াতে এতিয়া মই কেইটুকুৰামান মাছ ফ্ৰাই কৰি ল'ম। একেটুকুৰা মাছ ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই আৰু ইয়াতে 2টা শুকান জলকীয়া দি দিছোঁ আৰু কেইটামান ইয়াতে পাঁচফোৰণ দিছোঁ। আৰু একো দিব নালাগে, এনেকৈ খাবলৈ বহুত ভাল লাগে। আৰু ইয়াতে মই আলুখিনি আৰু আমখিনি অকণমান ভাঙি দিলোঁ আৰু এতিয়া ইয়াতে দি দিলোঁ। ইয়াতে মই ভাজি লোৱা মাছ কেইপিচ দি দিম। দি দিলোঁ ইয়াতে মাছ কেইপিচ। আৰু এতিয়া সিজিবলৈ দিম। এয়া পানী শুকাই গ'ল আৰু ধুনীয়াকৈ হৈ আছে। এয়া টেঙা মাছৰ আমৰ আৰু মাছৰ জোল বহুত ধুনীয়া লাগে খাই। আৰু এইফালে মই 2টা আম পিচি লৈছোঁ, 2টা জলকীয়া দিছোঁ আৰু অকণমান কেঁচা তেল আৰু অকণমান নিমখ এইখিনি দি এইখিনি সানি লৈছোঁ। সিমান টেঙা নহয় আমটো। অকণমান মই টেষ্ট কৰি চাই লৈছোঁ দেই। আৰু এইখিনি মই আমৰ চাটনি বনাই ল'লোঁ। আৰু অলপমান বুট দাইল বনাইছিলোঁ। বুট দাইল বনোৱাটোনো কিনো দেখুৱাম আৰু নেদেখালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিলোঁ। ভাত সাজ ভাল পালে সকলোৱে জনাব দেই।